ঘৰ চলিব আপোনাৰ দোকানত চলিবৰ কাৰণে বিটিচিৰ মানুহে কাম কৰিব দাদা আপোনাৰ দোকান চলিবৰ কাৰণে আপোনাৰ ব্যৱসায় ঠিক কৰিবৰ কাৰণে আমি হাগ্ৰামা মহিলাক আনিব লাগিব শুনো দাদাসকল ভ্ৰমণ কৰা উন্নতিৰ কথা কয় কিন্তু বাহিৰৰ পৰা কণ্ট্ৰেক্টৰৰ বিজনেছমেন লৈ আনে যিমান ডাঙৰ ডাঙৰ মিনিষ্টাৰবিলাক আহিছে তেখেতসকলে আমাৰ টকা পইচা লুটি লৈ গ'ল ভ্ৰমণ কৰে সেইফালে গোটেই পইচা লৈ গ'ল আপোনাৰ দোকান কেনেকুৱা চলিব দাদা আপোনাৰ দোকান কেনেকুৱা বাচিব আপোনালোকে ভুল কৰিব নালাগে যদি মিনিষ্টাৰৰ কথা মানে আপোনাৰ ব্যৱসায় ঠপ হৈ যাব বাঁচাও প্ৰমোদ বড়ো হাতাও কি কাৰণত গোটেই ব্যৱসায় গোটেই বিজনেছমেন গোটেই বেপাৰী গোটেই কণ্ট্ৰেক্টাৰ বিটিআৰৰ বাহিৰত বিটিচি অন্তৰ্ভুক্ত হৈছে গোটেই জমা তাৰ কাৰণে আমাৰ বিটিচিত এতিয়া বৰ্তমান আৰ্থিক অৱস্থা বেয়া মিনিষ্টাৰ কিয় আহিছে এই MLA বিলাক কিয় আহিছে বাহিৰৰ এই MP বিলাক কিয় আহিছে মিনিষ্টাৰবিলাক আহিছে প্ৰমোদ বড়োক পাৱাৰত যিমানখিনি দিন ৰাখিব বাহিৰৰ কণ্ট্ৰেক্টাৰবিলাক বাহিৰৰ ব্যৱসায়ীবিলাক বাহিৰৰ বিজনেছবিলাক ব্ৰিটিছ আহি ফালে টকা লৈ লুটি লৈ যাব পাৰিব এতিয়া উদ্দেশ্য উন্নতিটো একো নাই প্ৰমোদ বড়োৱে সন্মুখতে আমাৰ স্কুলবিলাক কাটি দিয়ে প্ৰমোদ বড়ো সন্মুখতে চৰকাৰ থাকোঁতে কলেজবিলাক আমি কৰিব নোৱাৰি ইট ইজ নট পচিবল ফৰ ষ্টেট গভৰ্ণমেণ্ট টু প্ৰভিঞ্চিয়েলাইজ দ্য কলেজ মানে কোনো একোডত থকা চৰকাৰী স্কুল আমি কৰিব নোৱাৰোঁ চৰকাৰী কলেজ কৰিব নোৱাৰি আমাক লেটাৰ পঠাইছে এতিয়া প্ৰমোদ বড়োক কি অকল টকা পইচা ধান্দাৰ কাৰণে ষ্টেটে প্ৰমোদ বড়ো ডাঙৰীয়াক সমৰ্থন কৰি আছে সমৰ্থন কি তাৰ কাৰণে এতিয়া তেখেতসকলে ৰেলী কৰিছে ৰেলী কি কাৰণত কৰিছে প্ৰমোদ বড়োৰ হৈ তেখেতসকলে কিয় ৰেলী কৰিছে প্ৰমোদ বড়োক জিন্দা ৰাখিবৰ কাৰণে প্ৰমোদ বড়োক তেখেতক জিন্দা ৰাখিলে বিটিআৰৰ বাহিৰত দিল্লী মুম্বাই কলকাতা যোৰহাট নগাঁও বিলাসীপাৰা যিমান কাম তেখেতসকলক দিব পাৰিব অল অভাৰ ইণ্ডিয়াৰ কণ্ট্ৰেক্ট পৰা জমা আপোনালোকে যদি খুজিছে ইচ্ছাই মই দিব পাৰিম কোন এজেঞ্চি কোন আসামৰ কণ্ট্ৰেক্টাৰ ডাঙৰ ডাঙৰ বিজনেছ মানুহবিলাক বিটিচিত পুৰা আহি পেলাই কাম কৰিছে বিটিচি কেনেকুৱা চলিব ৰ'দো বাহিৰৰ চিমেণ্টও বাহিৰৰ টাইলছো বাহিৰৰ লেবাৰো বাহিৰৰ কণ্ট্ৰেক্টাৰো বাহিৰৰ গোটেই জুতি বাহিৰত মানুহে খাই থাকে বিটিচিৰ মানুহ কি খাব উন্নতি কি কৰিব এই একৰ্ডৰ যোগেদি ৰঞ্জন ডিমাৰীক জেলৰ পৰা মুকলি আকাশত তলক আনিব পাৰিছে পৰা নাই এই একৰ্ডৰ যোগেদি গাঁও অন্তৰ্ভুক্ত কৰিব পাৰিছে কোনো প্ৰমাণ নাই এই একৰ্ডৰ যোগেদি যিমানখিনি 10খন স্কুলৰকৈ 10,000 স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিবচোন এখন হৈছে হোৱা নাই কলেজো হোৱা নাই এই একৰ্ডৰ যোগেদি আৰ্মি পাৰা মিলিটাৰী অন্তৰ্ভুক্ত কৰিম বুলি কৈছিল একটাও নাই এই একৰ্ডৰ পিছত 3 বছৰকৈ অধিক চাকৰি দিব পৰা ক্ষমতা অসম চৰকাৰে শেষ কৰি পেলাইছে কোনে চাকৰি পাইছে কোনে দিছে অকল প্ৰমোদ বড়ো টকা পইচাৰ প্ৰমোদ বড়ো তেখেতৰ পৰা লৈ যাবৰ কাৰণে অসম গভৰ্ণমেণ্টে প্ৰমোদক সমৰ্থন কৰি আছে একোটত কিছে একোটতে একো নাই চেণ্ট্ৰেল ট্ৰাইবেল ইউনিভাৰ্চিটি ইন্দিৰা গান্ধী ট্ৰাইবেল ইউনিভাৰ্চিটি নাই ষ্টেট চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছে এই ইউনিয়ন হোম মিনিষ্টাৰৰ চেয়াৰমেনশ্বিপৰ যিটো নেতৃত্ব দিয়া বৈঠকত কৈছে ওদালগুৰি তেজপুৰত বেছি দূৰ নহয় ইন্দিৰা গান্ধী ট্ৰাইবেল ইউনিভাৰ্চিটি আমি কৰিব নোৱাৰোঁ মানে তেজপুৰতে যাওক তেজপুৰতে শিক্ষাগত আপোনালোকে গ্ৰহণ কৰক মানে দিব নোৱাৰে NIT কি কৈছে দিল্লী চৰকাৰে কি কৈছে NIT গোটেই অল অভাৰ ইণ্ডিয়াত এই ষ্টেটত এটাহে দি দিম এতিয়া কোনো পলিচি NIT দিবৰ কাৰণে নাই বুলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছে প্ৰমোদ বড়ো চৰকাৰ আছে কিয় এনেকুৱা হৈছে প্ৰমোদ বড়ো চৰকাৰৰ সময়ত আপোনালোকে চাওক সেইদিনা 27 ফেব্ৰুৱাৰীত ইমান যে স্কুল কাটিলে ইমান যে বড়ো স্কুল কাটিলে প্ৰমোদ বড়ো নেতৃত্ব থকা এই চৰকাৰৰ সময়ত দুলাৰাই এই আমাৰ নিখিল ভাতৰ বড়ো ছাত্ৰ সন্থা এইবিলাক কথা ক'ব নোৱাৰে স্তব্ধ কিয় তেখেতকতো চৰকাৰী স্কুল চৰকাৰী কলেজ কৰিম বুলি তেখেতলোকে লাগি আছিল কিন্তু অৰ্ডাৰ ওলাই গ'ল ইট ইজ নট পচিবল ফৰ ষ্টেট গভৰ্ণমেণ্ট টু প্ৰভিঞ্চিয়েলাইজ দ্য কলেজ মানে কি আমি কোনো কলেজ চৰকাৰীকৰণ কৰিব নোৱাৰে এই কথা কি এপছৰ নিখিল বড়ো ছাত্ৰনে কিয় ক'ব নোৱাৰে ৰাইজক কিয় কোৱা নাই অকল ভোট দিবৰ কাৰণে কিয় প্ৰেছ মিট কৰি আছে এইবিলাক কথা আপোনালোকৰ মই অৱগত কৰিছোঁ ইউসুফ সিংগাল ডাঙৰীয়া বিটিআৰৰ এজন মুৰব্বী হয় এই বোলে কি বুলি কয় এজন কেয়াৰ গাৰ্জেন হয় গাৰ্জেন চাওকচোন তেখেতৰ গাৰ্জেনৰ সময়ত কি ডাঙৰ ডাঙৰ বিল্ডিং
ডাঙৰ ডাঙৰ অফিচাৰ হা 16 ডিপাৰ্টমেণ্ট কাটি লৈ গৈছে কোনো ডিপাৰ্টমেণ্টত পইচা দিয়া নাই কোন মডেলটো আমাৰতো দেখোন মিউনিচিপালিটি বৰ্ড আছে আমাৰ টাউন কমিটি আছে কোনটো ক'ত পাব ফানৰ পৰা দিব 1 টাকা 1500 কোটি দিব লগা আছিল একোডত আছে দাদা হা একোডত আছে না নাই 1 টকা পইচা দিয়া নাই ক'ত গাজা মাৰি ক'ত মডেল টাউন দিয়কচোন আগতে দিব 4 বছৰত কিয় দিয়া নাই নহয় না নহয় এতিয়া ক'লে দিব নেকি তেখেতে ক'লে আহা মানে আমাৰ লগত পইচা খৰচা হোৱা লৈ যায় পৰা পইচা কোটি কোটি লৈ যায় জানে BTC কণ্ট্ৰেক্টৰ ওচৰ সিংগল ডাঙৰ গোটেই ঠিকাদাৰ পৰা ইয়াতে জমা হৈ আছে কি জান কি নাম অকৰে মই ক'ব লাগে নেকি হা আমাৰ BTR কণ্ট্ৰেক্টৰ পৰা কামে পোৱা নাই পাগল ছাগল কৰি ইফালে ৰোড শ্ব' কৰিলে হ'ব নেকি ৰোড শ্ব' কৰি পেলাই এই দোকানত মাল কিনিব নেকি নিকিনে নহয় ক'ত ওচৰ সিংগল ছাৰ হয় তেখেতে শোণিতপুৰৰহে BTRৰ কি আমছে এইফালে যাওক কৰক এইফালে মডেল কাউন কৰে না স্বৰ্গ কৰে এইফালে কৰিলে হ'ল এই BTCৰ কোনো আৰু ধ্বংস কৰিবলৈ আহিব নালাগে নমস্কাৰ কৰিছোঁ চিফ মিনিষ্টাৰ ডাঙৰীয়া আপোনালোকে BTCক বাচাবৰ কাৰণে আপোনাৰ এটা ফোনতে ৰিকুৱেষ্ট কৰক যে হাগ্ৰামাক জিকাব লাগে BTC গণ্ডগোল যেন নহয় আমি চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছোঁ আপুনি হাগ্ৰামা মহিলা সমৰ্থন কৰক বিচাৰ একৰত যি কৰিব লাগে হাগ্ৰামা মহিলাৰে কৰিব মাননীয় CM ছাৰক মই অনুৰোধ কৰিছোঁ নাংগলত ভোট দিবলৈ আপোনালোকে গোটেই কলেকশ্যন আপোনালোকৰ কৰ্মকৰ্তাবিলাক ফোনৰ যোগেদি ক'ব বুলি মই আশাবাদী আমি পদ সলনি কৰি দিম হা এই জিকাৰ পদ আজি ৰাতিৰ বা কালি দিনৰ সলনি কৰি দিম হাগ্ৰামা এনেকুৱা হৈ যাব ঠিক আছে আমাৰ ব্যৱহাৰ আমাৰ পইচা আমাৰ তাৰ কাৰণে আমি থেংক ইউ জয় হাগ্ৰামা মহিলা ৰেলী জয় খাম্পাবুল ৰেলী জয় হাগ্ৰামা মহিলা ৰেলী জয় খাম্পাবুল ৰেলী Hagrama Muhleri long live, Hagrama Muhleri Jindabad, Jindabad. আমার টাকা পয়সা থেকে ঢোকে দাদা ভাইটি ঠিক আছে না ভুল করিব নালাগে না নমস্কার কৰিছো হাগ্ৰামা মহিলা আপোনালোকে চাব নামত নমস্কাৰ খুজিছো তাই লোক আছে একো নাই পইচা লুটখোর करने आए ना दादा মা ঘুমা পিছিছে বিশ্বাস দিয়া হৈছে নাঙ্গ ভন্টি ঠিক আছে ওকে কারণে আমি হাগ্ৰামাক সাপোর্ট কৰি ৰাখিব আপোনালোকৰ তিন দোকানত আপোনালোকৰ ভোট দোকানত ব্ৰিটিছৰ মানুহে কৰিব আসামৰ মিনিষ্টাৰ নিকিনে কাম কৰি থাকে আপোনাৰ দোকান কেনেকুৱা চলিব যিমান দিন থাকিব ইমানে আমাৰ বেপাৰ বাণিজ্য ছিন্ন ভিন্ন হৈ যাব প্ৰমোদ বৰুৱাই ব্ৰিটিছে ৰক্ষা কৰিব নোৱাৰে ব্ৰিটিছে আহি টাইমত দিছে তেখেতসকলে আমাৰ পইচা লৈ গৈছে আমাৰ ধন আমাৰ পাৱাৰ গোটেই আসাম চৰকাৰে লৈ গৈছে তেখেতে প্ৰমোদ বৰুৱাক শিকাই পেলাই কোনো তেখেতলোকে দুষ্টিচক ৰাখিবৰ কাৰণে তেখেতলোকৰ ব্যৱহাৰটো চিহ্ন ৰাখিবৰ কাৰণে প্ৰমোদ বৰুৱাক আহ্বানত আনিব খুজিছে কিন্তু এটাহে কথা প্ৰমোদ বৰুৱা যিমান দিন থাকিব আমাৰ ব্যৱসায় কোনোদিন উন্নতি নহ'ব যিমান দিন প্ৰমোদ বৰুৱা থাকিব ইমান দিন আমি বেপাৰ বাণিজ্য ছিন্ন ভিন্ন হৈ যাব আমাৰ
আছে বাইদেউ, নমস্কাৰ বাইদেউ, আপোনালোকে হাগ্ৰামামণিৰ ভোট দিব দাদা, ভুল কৰিব নালাগে, হাগ্ৰামামণিৰ জিন্দাবাদ। বাইদেউ চিন্তা কৰিব নালাগে, বিটিচি বাচি যাব, আপোনালোকৰ বিজনেছ, আপোনালোকৰ ব্যৱসায়, বিটিচি জিন্দা হ'ব লাগিব। মিনিষ্টাৰৰ মানুহবিলাক হাজাৰ হাজাৰ টকা লৈ গৈ প্ৰমোদৰ বন্ধ হৈ গ'লে হাজাৰ হাজাৰ কোটি কোটি টকা লৈ গ'ল। এতিয়া আমি বিটিচিক বাচাব লাগিব। বাচাবনে? আপোনালোকে সহযোগ কৰিবনে? আমাৰ বিনম্ৰ অনুৰোধ আপোনালোকে গ্ৰহণ কৰিবনে? আপোনালোকৰ ল'ৰা ছোৱালী তাক কষ্ট কৰি বিনম্ৰ আঁঠু কাঢ়ি হাত জোৰ পাৰে আপোনালোকৰ ভোট খুজিছে, আপোনালোকে মানিব পাৰিবনে? बै दखानजों हाबैयाखै, दखानजों हाबैयाखैनो। আমি কি পাইছে কি পোৱা নাই দাদা, ঠিক আছে না? হাগ্ৰামা মহিলাৰে মিলি আপোনালোকৰ ব্যৱসায় বাচি যাব। আমাৰ টকা পইচা তেখেতসকলে গোটেই লুটি লৈ যাব। কোনে ভাবিছে আমি উন্নতি হ'ম? কোনে ভাবিছে উন্নতি হ'ব? কোনোদিন নহ'ব। কোনোদিন ভাড়া মানে এই বিটিচিৰ পৰা অসমে লৈ যোৱা, অসমে লৈ যোৱা মানে গোটেই ব্যৱসায় অসমে কৰিব। আমাৰ সৰু সৰু এমএলএবিলাক কোন, এমপিবিলাক কোন? আমাৰ দোকানত কোনোদিন নাহিব, আপোনাৰ বেপাৰ কোনোদিন ছাপোৰ্ট নকৰিব। ঠিক আছে, আপোনালোকৰ ভোট নাংদনত কোনো দিন ভুল কৰিব নালাগে। অ বাইদেউ ঠিক আছে না? হাগ্ৰামা মহিলাৰে জিন্দাবাদ, জিন্দাবাদ। অ'কে অ'কে অ'কে। আমি বিটিচিক বাচাব লাগিব, আমাৰ বেপাৰ বাণিজ্য ঠিক হ'ব লাগিব। কাৰণ প্ৰমোদবোৰে বাহিৰৰ পৰা কণ্ট্ৰেক্টাৰ আনে, বাহিৰৰ পৰা ব্যৱসায় আনে, বাহিৰৰ পৰা চিপ ভোট আনে, বাহিৰৰ পৰা ইটা আনে, বাহিৰৰ পৰা তেল আনে। বিটিচিৰ পৰা কোনোদিন দেখে সমৰ্থন করবে না, ভুল করবে না, ভুল করবে না। দেখে ও মা এফালে চাও, ঠিক আছে নাঙ্গল ওকে, ভুল কৰিব নালাগে। নাঙ্গল প্ৰথমতে আছে লাগিব। বাহিৰৰ কণ্ট্ৰেক্টাৰ যদি লৈ আনে আমি কি খাম? বাহিৰৰ ব্যৱসায় যদি সোমায় আমি কি খাম? বাবা ঠিক আছে, নমস্কাৰ যাচিছো, আমি বিপিএফক সমৰ্থন কৰা। আপোনালোকৰ ঠিক চলিব লাগিব। বাইদেউ দাদা ৰোগ শ্ব কৰিছে মানে কি? আমাৰ বিচাৰপতি কোনো আনিব খুজিছে, থাকিব আমাৰ বিটিচি টকা লুটি লৈ যাবলৈ তেখেতসকলে সুবিধা পাব। বাইদেউ আপোনাৰ চাহ দোকান, আপোনাৰ গেলামাল